নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে আজি মোৰ চেনেলৰ এটা নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি সানডে ভাবিলো অকমান ফুৰি আহোগৈ এতিয়া কলৈনো ফুৰিবলৈ গৈছো হেতু জানিবলৈ হলে আপোনালোকে ভিডিঅটো চাব লাগিব তেতিয়া হলে আশা কৰো আপোনালোকে ভিডিঅটো শেষলৈকে চাব আসলতে আমি হোটেল গাৰ্ডেন টিটলৈ আহিছো এখন ডিব্ৰুগড়তে আছে ডিব্ৰুগড় থকা সকলে নিশ্চয় চিনি পাইছে আৰু ইয়াত আজি এখন এক্সিবিশন পতা হৈছে আৰু ইয়াত 10-11 খন দোকানে ইয়াত ভাগ লৈছে আৰু সেই দোকান কেইখনৰ ভিতৰত মোৰ ভন্টিৰ এখন দোকান আছে আৰু মোৰ আগৰ ভিডিঅবোৰ যদি চাইছে তেওঁলোকে নিশ্চয় গম পায় যে মোৰ পেহী ছোৱালী ভন্টি এখন সৰুকৈ নাৰ্সাৰী আছে আৰু সেই নাৰ্সাৰীয়ে ইয়াত ভাগ লৈছে দোকানে আৰু ইয়াত আমি এক্সিবিশন মানে কি সোৱাৰ লগতে আমি বস্তুবোৰ আমি কিনিব পাৰো আহিলো ভাল লাগিলে ভাবিলো আপোনালোকক অকমান দেখুৱাও হেহে আজি এই ভিডিঅটি কৰিলো আহিয়ে পোনপ্ৰথমে ভন্টি ষ্টলখনলৈ আহিলো ভন্টি ষ্টলখনৰ নাম হৈছিল সেঞ্চুৰী গাৰ্ডেন আৰু ইয়া দেখিছেনে কি ধুনিয়া ধুনিয়া হেউজিয়া পাত ফুলবোৰ আৰু আমাৰ ঘৰত যিমানখিনি ফুলৰ কালেকচনছ আছে প্ৰায়ভাগ মই ভন্টিৰ পৰাই লোৱা হয় আৰু ইয়াতে এটা কথা কওঁ ভন্টিৰ নাৰ্সাৰীখনৰ লগতে তাই আৰু এটা বিজনেছ কৰে সৰুকৈ কেকৰ বিজনেছ তাই বাৰ্থডে পাৰ্টি আদিৰ কেক অৰ্ডাৰ লয় হেহে আজি কেইটামান কেক তাই বনাই আনিছিলে বানানা কেক আৰু ব্ৰাউনি আনিছিলে আৰু ভন্টিৰ ষ্টলখনতে আমি অলপ কথা পাতিলো খুৰী পেহী মই ভন্টি সকলোৱে আৰু লগতে কেকো ললো আৰু মইতো ব্ৰাউনি লবই লাগিব কাৰণ মোৰ ভন্টিৰ হাতৰ ব্ৰাউনি মোৰ ল'ৰাটোৱে খাই বিৰাট ভাল পায় হেহে ব্ৰাউনি দুটামান কিনি ললো এতিয়া বাকিবোৰ ষ্টলো অলপ চাই লওঁ আহক এখন কেক পেষ্ট্ৰি চকলেট আদি পোৱা ষ্টল আছিলে খাই চালো ভাল লাগিলে আৰু এয়া ৰিবন হেয়াৰ বেন আদিৰ ষ্টল তেওঁলোকে নিজে বনোৱা আৰু এখন ধুনিয়া মেখলা চাদৰ ষ্টল য'ত তেওঁলোকে নিজে ফেব্ৰিক কৰা নিজে চিলোৱা আছিলে আৰু 2-3খন মান জুৱেলাৰী ষ্টল বহিছিলে যে ইমান ধুনিয়া ধুনিয়া আছিলে জুৱেলাৰীবোৰ দেখিলে যেন সকলোবোৰ লওঁ তেনেকুৱা লাগিছিলে এয়া দেখিছে সকলোবোৰ নিজে বনোৱা কিমান ধুনিয়া এখন ষ্টল হৈছে জাগৃতি ডেকৰ বুলি ইমান ধুনিয়া ধুনিয়া বস্তুবোৰ আছে নহয় আমি ঘৰ সজাবৰ বাবে কিনিব পাৰো ইয়াত বহুত ধুনিয়া ধুনিয়া আৰু মই সৰুকৈ কিবা এটা কিনিলো আৰু তাৰ ইনষ্টাগ্ৰাম পেজো আছে জাগৃতি ডেকৰ বুলি আপোনালোকে চাব পাৰে ফলো কৰিব পাৰে আৰু ইনষ্টাগ্ৰামতে আপোনালোকে অৰ্ডাৰ দিব পাৰে তাই অৰ্ডাৰ লয় আপোনালোকে এবাৰ চাব দেই The Foxtail Orchid বুলি এখন ষ্টল আছিলে য'ত জুৱেলাৰীবোৰ ইমান ধুনিয়া আছিলে জুৱেলাৰীখিনিৰ লগতে ছোৱালী দুজনীও বৰ মৰম লগা আছিলে ললো তেওঁলোকৰ পৰা জুৱেলাৰী কেইটামান আৰু তেওঁলোকক লগ পাইও ভাল লাগিল হোম ডেকৰৰ আইটেম পোৱা আৰু কেইখনমান ষ্টল আছিলে বিৰাট ধুনিয়া ধুনিয়া বস্তুবোৰ আছিলে কাপোৰৰ ষ্টলো আছিলে অসমীয়া জুৱেলাৰী ষ্টলো আছিলে আন কিছুমান টপ কুৰ্তা আদি পোৱা ষ্টলো আছিলে আহি ভাল লাগিলে চাই ভাল লাগিলে ইয়াত কেনেকৈনো 1-1.5 ঘণ্টা পাৰ কৰিলো গমকে নেপালো বস্তুবোৰ চাই মেলি থাকোতে প্ৰত্যেকখন ষ্টলতে হুমালো চালো ভাল লাগিলে জীৱান পাৰ দুই এটা বস্তু কিনিলো আজি সকলো অৰ্গানাইজ কৰিছে এক্সিবিশনৰ বহুত ভাল কাম কৰিছে তেওঁলোকে যাতে আৰু এক্সিবিশন পাতক আৰু আমি চাবলৈ আহো আৰু নতুনকৈ উঠি অহা এই ল'ৰা ছোৱালী সকলে যাতে আৰু উৎসাহ পাওক আৰু ভাল কাম কৰক আৰু মোৰ ভন্টিৰ লগতে তেওঁলোকলৈ বহুত মোৰ শুভকামনা থাকিল যাতে তেওঁলোকে আগবাঢ়ি যাওক মোৰ ভন্টিৰ লগতে বাকি যিকেইখন ষ্টলৰ মই ইনষ্টাগ্ৰাম পেজটো জানো সেই পেজ কেইটা মই মেনশ্যন কৰি দিম আপোনালোকে তাত যাব পাৰে আৰু ফলো কৰিব পাৰে তেতিয়াহলে আজিলৈ ভিডিঅটো ইমানতে শেষ কৰিছো যদি ভিডিঅটি চাই ভাল পালে তেতিয়াহলে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু লগতে যিসকলে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব তেতিয়াহলে আজিলৈ আহিছো সকলো ভালে থাকক হাঁহি থাকক নমস্কাৰ